নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে এনে ধৰণৰ ভিডিঅ' আপোনালোকে পুনৰ পাব পাৰে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ ৰহস্যময়ী দ্বাৰিকা নগৰীৰ কথা। গুজৰাটৰ দ্বাৰিকা নগৰী, সেই স্থান হ'ল ভগৱান কৃষ্ণই ৫,০০০ বছৰ আগতেই মথুৰা এৰাৰ পাছত বনাইছিল। এই ঠাইডোখৰ ধাৰ্মিক মহত্বটোতো আছেই, লগতে ৰহস্যময়ো কম নহয়। কোৱা হয় যে ভগৱান কৃষ্ণৰ মৃত্যুৰ পাছত তেওঁ বনোৱা দ্বাৰিকা নগৰীও সমুদ্ৰপৃষ্ঠত ডুব গৈছিল। আজিও তাৰ অৱশেষ পোৱা যায়, কিন্তু প্ৰমাণ স্থিৰ ৰূপে আজিও কোনো পোৱা নাই। সমগ্ৰ ব্ৰহ্মাণ্ডৰ ইতিহাসে মানি আহিছিল যে ঈৰ্ষাপূৰ্ণ ভাৰতত কেতিয়াও কোনো ধৰণৰ ডাঙৰ চহৰ নাছিল, কিন্তু দ্বাৰিকা নগৰীৰ উৎপত্তিয়ে ব্ৰহ্মাণ্ডৰ ইতিহাসকাৰকসকলক ভাবিবলৈ বাধ্য কৰি দিলে। কাৰ্বন ৰেটিংৰ মতে আনোতে পোৱা দ্বাৰিকা নগৰীৰ কাহিনী ৯,০০০ বৰ্ষ পুৰণি, যিটো নেকি আজিৰ পৰা ৪,০০০ বৰ্ষৰ আগত সমুদ্ৰৰ বুকুত নাইকিয়া হৈ গৈছিল। সমুদ্ৰপৃষ্ঠত পোৱা দ্বাৰিকা নগৰীয়ে এইটো প্ৰমাণ কৰিছে যে পৃথিৱীৰ ক'ৰবাত যদি বিখ্যাত সভ্যতাৰ জন্ম হৈছিল, তেনেহ'লে সেয়া প্ৰাচীন ভাৰততে। হিমযুগৰ সমাপ্তিয়ে পৃথিৱীত এক নতুন ৰূপৰ জন্ম দিলে, য'ত আজি আমি বাস কৰোঁ। বৰফ গলাৰ কাৰণে সমুদ্ৰৰ জলস্তৰ ৪০০ ফুট বাঢ়ি গৈছিল। এই ভয়ানক বানটোৱে পৃথিৱীত নতুন নতুন ঠাইৰ জন্ম দিলে আৰু পুৰণি ঠাইবোৰ সমুদ্ৰপৃষ্ঠত ডুব গ'ল। ইয়াৰ লগতে পৃথিৱীৰ বহুতো ৰহস্য সমুদ্ৰৰ বুকুত লুকাই গ'ল, যিবোৰ নেকি পৌৰাণিক সময়ৰ লগত জড়িত আছিল। ভাৰতবৰ্ষত হোৱা এটা ৰিচাৰ্চে ভাৰতবৰ্ষত ঘটা এই পৌৰাণিক সময়ৰ পৌৰাণিক কাহিনীবিলাকক সঁচা বুলি প্ৰমাণিত কৰিছিল। সমুদ্ৰপৃষ্ঠত দুখন প্ৰাচীন চহৰৰ প্ৰমাণ পোৱা যায়। তেনেহ'লে কি সঁচাকৈ ভগৱান শ্ৰীকৃষ্ণৰ সেই দ্বাৰিকা নগৰীৰ প্ৰমাণ পোৱা গৈছিল নেকি? আহকচোন জানো। মহাভাৰতৰ সময়ত ভগৱান কৃষ্ণৰ যি দ্বাৰকা নগৰীৰ বৰ্ণনা মহাভাৰতৰ গ্ৰন্থত পোৱা যায়, সেই নগৰৰ গুজৰাটৰ ওচৰত থকা সমুদ্ৰৰ তলত পোৱা গ'ল। ১৯৮০ চনলৈকে ভক্তসকলে জনাই নাছিল যে বাস্তৱিকতে ভক্তসকলে যিখন দ্বাৰিকা নগৰী বুলি দৰ্শন কৰিবলৈ গৈছিল, সেই ঠাইখন আচলতে বেলেগ স্থানহে। ১৯৮০ চনত ভাৰত চৰকাৰে সমুদ্ৰৰ তলত ৰিচাৰ্চ কৰাৰ বাবে এটা প্ৰস্তুতি চলালে। এই ৰিচাৰ্চটোৰ দ্বাৰাই সমুদ্ৰৰ তলত ডুবি থকা দ্বাৰিকা নগৰীৰ প্ৰথম ঝলক ভাৰতীয়সকলে দেখা পালে, লগতে সমগ্ৰ বিশ্বইও দেখা পালে। সমুদ্ৰপৃষ্ঠত এই ঠাইডোখৰৰ কথা নেশ্যনেল ইনষ্টিটিউট অফ অচিয়ান টেকন'লজিয়ে উলিয়াইছিল, যিয়ে নেকি সমুদ্ৰৰ তলত পলিউশ্যনৰ ষ্টাডি কৰি আহিছিল। তেতিয়া তেওঁলোকে গম পালে যে সমুদ্ৰত পোৱা এই ঠাইডোখৰত বহুতো ব্যৱস্থিত ধৰণে জ্যামিতীয় আকৃতি পোৱা গৈছে। এই ঠাইডোখৰত পানীৰ তলত এখন সম্পূৰ্ণ চহৰ পোৱা গৈছে, য'ত ঘৰ, জলাশয়, গলি আৰু পানীৰ নল-নৰ্দমাও পোৱা গ'ল। বহুতো ৰিচাৰ্চ কৰাৰ পাছত এই ঠাইডোখৰে ভগৱান শ্ৰীকৃষ্ণই মথুৰাৰ পৰা অহাৰ পাছত বনোৱা সেই দ্বাৰিকা নগৰী বুলি প্ৰমাণ হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। লগতে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো দবাই দিব। ধন্যবাদ।